নমস্কাৰ বন্ধুসকল, অসমৰ ইতহিতৰ আজিৰ ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, আমাৰ অসমৰ ইতহিতৰ আজিৰ ভিডিঅ'ৰ মাজলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাব খুজিছোঁ অসমৰ এটা কলাক্ষেত্ৰ, বিখ্যাত স্থানৰূপে পৰিগণিত কলাক্ষেত্ৰ। তো কলাক্ষেত্ৰৰ আমি অৱস্থা আজি আমি আপোনালোকক দেখুৱাব খুজিছোঁ। কলাক্ষেত্ৰৰ অৱস্থা আজি কি হৈ আছে। হয়, এইখনেই আছিল সেই কলাক্ষেত্ৰৰ শিশু উদ্যান। এই কলাক্ষেত্ৰৰ শিশু উদ্যানৰ অৱস্থা আমি আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইবিলাক আপোনালোকে চাওক, কলাক্ষেত্ৰৰ শিশু উদ্যানৰ অৱস্থা কত কি হিচাপে জহি হৈ গৈছে। সকলোবোৰ শিশু উদ্যানত ব্যৱহৃত, শিশুৰ কাৰণে ব্যৱহৃত সকলোবোৰ সামগ্ৰী আজি জহি হৈ গৈছে। কলাক্ষেত্ৰ বুলি ক'লে চাবলগীয়া যেন আজি একোৱেই নাই। এইবিলাক আপোনালোকে চাওক, শিশুৰ কাৰণে ব্যৱহৃত, এয়া চাওক, শিশুৰ বাবে ব্যৱহৃত সকলোবোৰ বস্তু জহি হৈ যাব ধৰিছে। এইবিলাক আপোনালোকে আজি ভালকৈ চাওক। কলাক্ষেত্ৰ বুলি ক'লে টিকটটোৰ দামটোৱে যেন ঠিকেই আছে, একমাত্ৰ টিকটৰ দামটো সলনি হৈছে। টিকটৰ দামটো কমি যোৱা নাই, বাঢ়ি গৈছে, কিন্তু বাকী একোবিলাক বস্তুৱে চাব পৰা অৱস্থাত আজি নাই। আপোনালোকে চাব পাৰে, চাওক। আমি ইয়াত চাফাই কৰ্মী এজন দেখা পাইছোঁ, তেখেতে বহুত কষ্ট কৰি কিছুমান চাফাই কৰি আছে। আমি তেখেতৰ পৰা কথা এটা সুধি ল'ম। হয় দাদা, ক'ব, দাদা কওকচোন, আপুনি এইবিলাক কিমান দিনৰ পৰা ৰিপেয়াৰিং কৰা নাই? আপুনি কিমান দিনৰ পৰা কাম কৰি আছে? আজি ধৰা 7 বছৰমান হ'ল। 7 বছৰমানৰ পৰা কাম কৰি। এইবিলাক বেয়া হোৱা কিমান বছৰ হ'ল? বেয়া হোৱাটো 7 বছৰমান হ'ল। এইটো 7 বছৰমান হ'ল। তো দেখিবলৈ পাইছে, তেখেতে কৈছে যে 7 বছৰ হ'ল, অৰ্থাৎ 7 বছৰ আগৰ পৰা এইটো বেয়া হৈ পৰি আছে, কিন্তু চৰকাৰ প্ৰশাসনৰ ইয়াৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমি দেখা পোৱা নাই। তো এইটো চাওক, এইটো হ'ল টিকট ঘৰ। কলাক্ষেত্ৰৰ ভিতৰত যিটো টিকট ঘৰ আছে, এইবিলাক শিশু উদ্যানৰ কিবা কিবি খেলা বস্তু আছিল, তাৰ টিকট ঘৰ। তাত আজি একো অৱস্থা নাই, মৃতপ্ৰায় অৱস্থাত আজি টিকট ঘৰ। দুজনমান কাম কৰা ব্যক্তি আছে, এখেতসকলৰ অৱস্থা এনেকুৱা, কিয় কাম নাই, কি কৰিব। তাৰপিছত দুখনমান চকী আছে, দুটামান কলাক্ষেত্ৰত যিটো এটা কলাক্ষেত্ৰ বিখ্যাত আছিল এইটোৰ কাৰণে, যিটো ওপৰেদি ৰেলৰ দৰে কিছুমান বস্তু ঘূৰি গৈছিল, কিন্তু আজি চাওক সেইটোৰ অৱস্থা। এয়া চাওক, তলা লগোৱা আছে ইয়াত। ভাৰতবৰ্ষৰ যিটো দীৰ্ঘতম আকাশী ৰেলপথ আছিল কলাক্ষেত্ৰত, যিটো কাৰণে এটা দৰ্শকৰ এটা আকৰ্ষণ হৈছিল কলাক্ষেত্ৰলৈ, সেই কলাক্ষেত্ৰৰ আকাশী ৰেলপথত এতিয়া চাওক কি কৰা আছে, তলা লগোৱা আছে। এইবিলাক চব বিকল অৱস্থাত পৰি আছে। ইঞ্জিনবিলাক চাওক আপোনালোকে, এয়া দেখিবলৈ পাইছে ইঞ্জিন। এইটো হ'ল তাৰ ইঞ্জিন কি হৈ আছে, আজি বিকল হৈ, তলত বিকল হৈ আজি পৰি আছে। ইয়াৰ উপৰি আপোনালোকে এইবিলাক চাওক, যিটো গন্ধ, মানুহে দুৰ্গন্ধত হাতত নাকত কাপোৰ ল'ব লগা হৈছে। এইবিলাকৰ অৱস্থা আজি কলাক্ষেত্ৰৰ এইটো হ'ল অৱস্থা। বাহিৰী দেখাত ঠিকে, বাহিৰত ৰং চং কৰিছে, কিন্তু ভিতৰৰ ৱালবিলাক চাওক আপোনালোকে, চব উৱলি গৈছে। আজি উপস্থিত হৈছোঁ খনিজ তেলৰ বিথীকা বুলি কয় কলাক্ষেত্ৰৰ। আহকচোন আমি চাওঁ, তাত আমি কি দেখিবলৈ পাওঁ আমি তাত চাম। চাওক, এইবিলাক ইয়াতে চুইচ আছে, এইবিলাক চুইচ প্ৰেছ কৰি দিলে একো আমি ফলাফল দেখিবলৈ পোৱা নাই। এইটোত চুইচ নাইকিয়া হৈ গৈছে, এইটোত চুইচ নাই। এইটোত কি দেখিবলৈ চাওঁ আমি, এইটোত চুইচ প্ৰেছ কৰোঁতে কিবা এটা ৰঙা লাইট জ্বলিছে। এইটোত কি আছে, এইবিলাকত আমি প্ৰেছ কৰিও আমি এইবিলাকত একো দেখিবলৈ পোৱা নাই। এইবিলাক চাওক আপোনালোকে, কি অৱস্থা হৈছে আজিৰ কলাক্ষেত্ৰৰ। চাওক, এইবিলাকৰ আমি একো পৰিৱৰ্তন দেখিবলৈ পোৱা নাই। এইবিলাক চাওক, চুইচ প্ৰেছ কৰি দিয়াৰ পিছতো আমি এইবিলাকত একো পৰিৱৰ্তন দেখিবলৈ পোৱা নাই। চাওক কলাক্ষেত্ৰৰ এইবিলাকৰ অৱস্থা, যি উৱলি যোৱা অৱস্থা, এইবিলাক আপোনালোকে দেখিবলৈ পাইছে। একো এটা ঠিক নাই, একো এটা ডিচিপ্লিন নাই কলাক্ষেত্ৰত আজি। চাওক বন্ধময় পৰিস্থিতি। এয়া চাওক, এইবিলাক কি, ইয়াত দৰ্শনাৰ্থীৰ নাকত ৰুমাল লৈ দৰ্শনাৰ্থী আহি আছে। আপোনালোকে চাব পাৰে, নাকত ৰুমাল লৈ দৰ্শনাৰ্থী ইয়াত দৰ্শন কৰিবলৈ আহে। আচলতে কি আছে কলাক্ষেত্ৰত? মুখ্যমন্ত্ৰী বা চৰকাৰ প্ৰশাসনে কি কৰি আছে আচলতে? এইটো এটা নমুনা, কলাক্ষেত্ৰৰ এটা নমুনা কৰি আছে কি আচলতে? প্ৰকৃততে বাহিৰত দেখাই সেইটো কথাবিলাক কৈ আছে, নে ভিতৰেও কিবা আছে আমাৰ চৰকাৰ প্ৰশাসনৰ, অসম চৰকাৰৰ? এইটো আপোনালোকে ৰেল লাইনটোৰ অৱস্থা চাওক,
এইটো অপাৰেদি যিটো ৰেল লাইন আছিল ইমান শুৱলা এটা ইমান দূৰ দৃশ্য বিনন্দীয়া ইমান দূৰলৈ এটা ইমান দূৰ জুৰি এটা ভাল ধুনীয়া ৰেল লাইন আছিল কিন্তু সেই ৰেল লাইনটোৰ অৱস্থা আজি বিকল হৈ পৰি আছে এইটোৰ অৱস্থা চাওক বাকী ৰং চং যদিও অকণমান এইটো ঠিকেই আছে বাকী এইটোৰ একো এটা অৱস্থা নাই এইটো আজি নচলে ইয়াত কোনো দৰ্শনাৰ্থী আজিলৈ নাহে এইটো চাওক আপোনালোকে কলাক্ষেত্ৰৰ প্ৰথমতে আপোনালোকে পৰিৱেশটোলৈ মন কৰক এই পৰিৱেশত কোনোবা এজনে জানো ফুৰিবলৈ আহিব পাৰে বাহিৰৰ পৰা ক'ৰবাৰ পৰা দূৰৰ পৰা ইয়ালৈ আহে ফুৰিবলৈ কিন্তু ইয়াত জানো কোনোবাই ফুৰিব পাৰে এইখন যদি এখন পাৰ্ক হয় কি আছে ইয়াত প্ৰকৃতিতে দুজনমান মৰহি যোৱা গছ তাৰ বাহিৰে ইয়াত কি দেখিবলৈ পোৱা যায় আমি চাৰিওফালে ধূলি বাকলি পাত তাতকৈ বেছি আমি ইয়াত কি দেখিবলৈ পাওঁ এয়া চাওক কলাক্ষেত্ৰৰ এক উৱলি যোৱা গৃহ টিকট গৃহ আছিলে ইয়াৰ হয়তো কোনোবা দিনত আজি ইয়াৰ অৱস্থা চাওক ইয়াৰ চাওক 2006 চনত উদ্বোধন কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কিন্তু আজি ইয়াৰ অৱস্থা কি সেই দিনৰ পৰা আজি এইটো কোনোবাই মেৰামতিৰ কথা কিবা ভাবিছেনে এই অৱস্থা আজি কলাক্ষেত্ৰত হয় এয়া চাওক কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ যি কলাক্ষেত্ৰ সেই কলাক্ষেত্ৰৰ এই পুতৌ লগা অৱস্থা আপোনালোকে দেখিবলৈ পাইছে ইয়াত যিটো পানীৰ এটা সেই আছিলে ফ্ল' এটা আছিলে যিটোৰ কাৰণে দৰ্শনাৰ্থীৰ এটা বিশেষ আকৰ্ষণ হৈছিলে এয়া চাওক উদং হৈ পৰি আছে ইয়াত পানী নাই যি অলপ ওচৰত আছে লেতেৰা হৈ পানীখিনি পৰি আছে এয়া চাওক আপোনালোকে কলাক্ষেত্ৰৰ এই পুতৌ লগা অৱস্থা কোনো ধৰণৰ এটা মেৰামতিৰ কাৰণে কোনো ধৰণৰ একো ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা নাই এইবিলাক চাওক আপোনালোকে এইবিলাক চাওক য'ত পানীৰে পৰিপূৰ্ণ হৈ থাকে বিভিন্ন ধৰণৰ মাছ কাছ আজি আগতে দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া আপোনালোকে চাওক এইবিলাক সম্পূৰ্ণ উদং হৈ আছে সম্পূৰ্ণ খালী হৈ আছে এইবিলাক আনফালে চাওক যিটো ৰাস্তা এই ৰাস্তাত কিন্তু পানী দম খাই আছে চাওক য'ত পানী থাকিব লাগে তাত উদং হৈ আছে আৰু এইফালে আপোনাৰ ৰাস্তা যিটো মানুহ অহা যোৱা কৰা ৰাস্তা সেই ৰাস্তাত এতিয়া আপোনাৰ পানীপূৰ্ণ হৈ আছে পানীৰে দম খাই আছে এইবিলাক পৰিষ্কাৰ কৰিবৰ কাৰণে বা বিভিন্ন ধৰণৰ কামৰ কাৰণে কোনো ধৰণৰ অৰিহণা আগবঢ়োৱা আমি চৰকাৰ প্ৰশাসনৰ পৰা দেখিবলৈ পোৱা নাই আমি আগুৱাই গৈ আছোঁ কলাক্ষেত্ৰৰ সেই দলংখনৰ ফালে ব্ৰিজখনৰ ফালে আমি আগুৱাই গৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছা দলংখন নামতহে যেন দলং হৈ আছে কোনো পানী নাই তলত কোনো পানী নাই এইবিলাক আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ শুকান মৰুভূমি হৈ গৈছে পানীৰ কোনো চিন চাপ নাই ইয়াত তো আমি দলংখনৰ পিনে আগবাঢ়ি গৈ আছোঁ চাওক আপোনালোকে এয়াই হ'ল কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সেই বিখ্যাত কলাক্ষেত্ৰ য'ত সোমোৱাৰ কাৰণে আপোনাৰ 30 টকা অৰিহণা তেখেতসকলে বিচাৰে কিন্তু সেই 30 টকাৰ ফলত আমি কি পাইছোঁ এয়া পাইছোঁ আপোনালোকে চাওক এই 30 টকাৰ ফলত আমি পাইছোঁ এখন ফুটবল ফিল্ড যেন হৈ আছে য'ত নেকি পানীৰে পৰিপূৰ্ণ হৈ থাকে বিভিন্ন ধৰণৰ মাছ কাছ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ মাছ কাছৰ বাসস্থান আছিল ইয়াত এখন বৰ্তমান আমি ব্ৰিজৰ ওপৰত আছোঁ এইটো চাওক আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ মাছ কাছৰ বাসস্থান আছিল সেইখন এতিয়া কি হ'ল এইটো পুখুৰীয়ে আছিল নে ফুটবল খেলা এখন ফিল্ড এইটো আপোনালোকে দেখিবলৈ পাইছে চাওক এইফালে চাওক আপোনালোকে এইফালে চাওক এয়া দেখিবলৈ পাইছে কোনো ধৰণৰ পানীৰ চিন মকাম নাই ইয়াত দলঙৰ সন্মুখত থকা এই ৰেলিঙৰ দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে এইবিলাক হ'ল ৰেলিঙৰ অৱস্থা য'ত মেৰামতিৰ কোনো নাম গন্ধ আমি দেখিবলৈ পোৱা নাই এইবিলাক ৰেলিঙৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে চাওক সম্পূৰ্ণ ৰেলিং এইবিলাক যিমানলৈকে দেখা পাইছে চাওক এইবিলাক সম্পূৰ্ণ ৰেলিং ইয়াৰ কাৰোবাৰ হাত লাগিলে ছেফটি হোৱাটোতো 100% চিয়'ৰ যেন হৈ পৰিছে চাওক আপোনালোকে এয়া হ'ল কলাক্ষেত্ৰ এয়া চাবলৈ আপোনালোকে 30 টকা ভৰিব 30 টকা এটা গেটত দিব 30 টকা দি পেলাই আপোনালোকে এইবিলাক চাবলৈ আহিব য'ত একো নাই চাবলৈ এইবিলাক চাবলৈ আমি 30 টকা দি ভৰি আহিছিলোঁ আৰু আপোনালোকে 30 টকা ভৰি নিশ্চয় আহিব লাগিব যদি আপোনালোকে কলাক্ষেত্ৰ চোৱাৰ এটা হেঁপাহ কৰে আগৰ সেই যি কলাক্ষেত্ৰ আছিল আজি সেই কলাক্ষেত্ৰ একো নাই এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ এই চেনেলটো আৰু কাষত থকা ঘণ্টা বটনটো দবাবলৈ একেবাৰেই নাপাহৰিব ধন্যবাদ